মাতৃ বাচ্চা তোৰ স্থান মোৰ বুকুৰ মাজত বাচ্চা কিয় কণ্ডন কৰিছে মাতৃ কিয় কণ্ডন কৰিছে তই কি বুজিবি বাচ্চা মই জগতৰ অন্য কোনো নাৰীৰ কথা নাজানো কিন্তু মই আজি বৰ কষ্ট পাইছো নিজৰ সন্তানক মই মায়া বিদ্যাৰ দ্বাৰা ইটোৰ পৰা কৈশোৰত পৰিণত কৰিছো মাত্ৰ শত্ৰুৰ মাজত ঠেলি দিবলৈ শত্ৰু আমাৰ কোন শত্ৰু আছে মাতা আমিতো কাৰোকো অন্যায় কৰা নাই তেনেস্থলত আমাৰ শত্ৰু কোন আমাৰ শত্ৰু আছে আমাৰ শত্ৰু সেই দৈত্য সম্বৰধৰ শিখৰস্তিকৰণকাৰী জগতৰ শত্ৰু কি মোক বন্দী কৰি ৰাখিছিল তাৰ ওচৰৰ পৰা বৰ কষ্টেৰে পলাই আহিছো আৰু সি আমাক আজি বধ কৰিবলৈ বিচাৰি ফুৰিছে সেই আমাৰ প্ৰধান শত্ৰু বাচ্চা সেই আমাৰ প্ৰধান শত্ৰু শত্ৰু যিয়ে নহওক মাতা এতিয়া আৰু তুমি চিন্তা নকৰিবা নহয় মানৱ এতিয়া তোমাৰ পুত্ৰ আহক শত্ৰু নামাবলি স্থান মোৰ হাতৰ পৰা অসম্ভৱ বাচ্চা সেই সম্পৰ্ক হত্যা কৰাটো ইমান সহজ নহয় সেই সম্পৰ্কৰ মায়াবিদ্যা অৰ্জনকাৰী তাক বধ কৰিবৰ বাবে তোমাৰ পৰ্যন্ত হ'ব মায়াবিদ্যাৰ কিন্তু মাতা কোনে মোক মায়াবিদ্যা কৰিব পৰা অকলশৰে আজি আমি বনৰ মাজত তেনেস্থলত তোক মায়াবিদ্যা মই কৰিবৰ বল জগতত হয়তো মই প্ৰথম ভাগ্যৱান যে মাতৃক পাইছো আৰু শিক্ষাগুৰু ৰূপেও হে গুৰুদেৱ এই শিষ্যৰ সেৱা গ্ৰহণ কৰি মোক মায়াবিদ্যা পৰম প্ৰদান তই সঠিক সকলো দিয়া মই তোক মায়াবিদ্যা সকলো কৰি অৰ্পণ এতিয়া তই সত্য নিধন কৰিবৰ বাবে সক্ষম বাচ্চা হে গুৰুদেৱ আশীৰ্বাদ কৰিব যাতে মই এই বিদ্যা চালনাত সদায় সফল হওঁ ঈশ্বৰূপে আপোনাৰ চৰণত মই পুনৰবাৰ কৰিছো সেৱা আৰু এইবাৰ আপোনাৰ পুত্ৰৰূপে আপোনাৰ চৰণত মূৰ্তি থৈছো এই জগতৰ প্ৰতিগৰাকী মাতৃয়ে যেন লাভ কৰে বাৰু এতিয়া বল আমি খাদ্য বিশ্ৰাম কৰি লওঁ